হেল্ল' গাইজ গুড মৰ্ণিং। মৰ্ণিং। আজি ৰাতিপুৱা আমি উঠিব লগা হ'ল 5:30টাত। এঠাইত মানে যাওঁ নগাঁও যাই আছোঁ মোৰ চেনেলৰ কাৰণে ভিডিঅ' এটা বনাব। নগাঁও কামপুৰ। ছাৰ কি ক'ব? এলাৰ্ম দিছোঁ আমি 5টা বজাত, কিন্তু উঠিছোঁ 6টা বজাত। এলাৰ্ম বাজি আছে, বাজি থাকক। তাৰপিছত হাগিবলৈ গ'লোঁ, হাগিবলৈ যাওঁতো পানী টেপ নাই, এইটো জমনি। পানী চুপি আনিব লগা ৰাতিপুৱা লাজ পাইছোঁ। আজি কি হয় হ'ব আৰু দেখাই যাম কি হয় চাওঁ। এই বাছৰ কাৰণে ৰখি আছোঁ। পল্টন বজাৰলৈকে যাওঁ এতিয়া। বাছ আহিছে চাগে। গুৱাহাটী যাম, এতিয়া ক'ত আছে? গুৱাহাটী যাম। গুৱাহাটীয়ে যাম। আজি ৰাতিপুৱা স্কুলৰ হ'ল লাগে আমি আহিছোঁ। ইমানে দিন বেয়া আমাৰ। আমি ষ্টেচনৰ পৰা নামিলোঁ কামপুৰ। ফাইনেলি পাই গ'লো। টিকেট নকৰাকৈ পাই গ'লো। টিকেট কাটিবলৈ আমাৰ পইচা নাই মানে। ভিখাৰী লিমিট দেখাই দিছে টিকেট কাটিবলৈ। তাৰপিছত এটাৰ পৰা গালি খালোঁ। ক'ৰ পৰা গালি খালোঁ? ৰাতিপুৱাই মানে যাত্ৰা বেয়া, ইমানে গালি খাইছোঁ দেই। প্ৰথম আহিলোঁ আমি, চাহ খালোঁ। তাৰ পৰা আমি 50টা ল'লোঁ যেনে তেনে কষ্ট কৰি চাহ মানুহটোৰ পৰা। তাৰপিছত কি ক'লোঁ, বেজিকটো এতিয়া 100 টকা লাগে, 50 টকা আছেহে আমাৰ হাতত, তই ক'ৰ পৰা দিম? সিও আমাক গালি দি থৈ গ'ল। তাৰপিছত ATM বিচাৰি তাৰপিছত আকৌ ATM গৈছোঁ, ATM বন্ধ, চব বন্ধ। টিকেট কাটিবলৈ পইচা নাই। তাৰপিছত ট্ৰেইনখনো বিচাৰিছোঁ, পুৰা ট্ৰেইনখনো পোৱা নাই। তিনি নম্বৰ প্লেটফৰ্মত দেখাইছে আছেগৈ ট্ৰেইনখন 6 নম্বৰত। আকৌ দৌৰ মাৰি গৈছোঁ আমি ট্ৰেইনখন ধৰিবলৈ। অঁ, তাৰপিছত এতিয়া আমি টিকেট চিকেট নকৰাকৈ ফাইনেলি আমি কামবোৰ পাই গ'লোহি। কি হয় আমাৰ লগত, কি হৈ আছে আজি দিনটো। ফাইনেলি আমি পাই গ'লোহি তুলসী ঘৰত। এইটো দেখাইছোঁ এইফালে ৰুবুল দা, কি ক'ব? পাই গ'লাহি টেং অট'মাটত। গাড়ী নাই, গাড়ী লগাইছোঁ আমি। ইয়াত অলপ লৈছোঁ, নেজানো কি হয়। এতিয়া আমি গৈ আছোঁ শ্বুটিং কৰিবলৈ। টাইম হ'ল 12টাত। কিমান টাইম লাগে? বেছি মানে শ্বুট নাই, বেছিভাগ শ্বুট আছে মোৰ গুৱাহাটীতে আছে। মই অকলীয়াকৈ বেছি আছে, ৰাতি শ্বুট আছে। ইয়াত মানে মৰ্ণিং ৱাকৰ থিমটো লৈ যাম আৰু দেখাই দিম আপোনালোকক। বোলে হিৰইন গৈ আছে। হাই, কি খবৰ? ভালে। আমি এতিয়া আমাৰ শ্বুটিং টুটিং কমপ্লিট। এইফালে বাই বাই আণ্টি, বাই বাই। এতিয়া আমি যাওঁ আকৌ গুৱাহাটী। মানে কি আছিলে 4:22 ট্ৰেইন আছে, চ' মানে অলপ সোনকালে যাব লাগে, অলপ দেৰি হৈছে আমাৰ। এতিয়া গাড়ীৰ কাৰণে ৰখি আছোঁ, কিবা হয়। আমি ক'ত উঠিব লগা আছে চাওক, কি বোলে গাড়ী নাপালোঁ, ধানৰ বস্তাত আহিব লগা আছে। মানে আমাৰ ট্ৰেইন পাবগৈ লাগে। ট্ৰেইন 4:22 আছে। আমি এতিয়া ইয়াত নুঠিলেও উপায় নাই আৰু উঠি দিছোঁ এইখিনি। আমি গৈ আছোঁ সেই গুৱাহাটী। মজা লাগিছে, এনেকুৱা ফিলিংছ কেতিয়াবা ল'ব লাগে। ভাল লাগিছে ন? মজা। কামপুৰ ষ্টেচন ফাইনেলি পাই গ'লোহি। क्या हालत है हमारा। फाइनली गुवाहाटी स्टेशन पहुँच गया। কিন্তু নাজানো দেই কেনেকুৱা লাগিছে। এইটো চিৰি উঠি পাইছা নাই? জীৱনত প্ৰথমবাৰ উঠি পাইছোঁ।